গাইজ অকণমান লাহে লাহে কথা পাতি আছোঁ মানে কি আগত যিবিলাক বিশাল যিটো দল দেখাই আছোঁ বাগানৰ মাজে মাজে আমি গৈ আছোঁ ক'ত গৈ আছোঁ আমি চান্দুবি গৈ আছোঁ বেনাৰখনত আমি সেইটো চাইডে গৈছিলোঁ কিন্তু আমি যাব লাগিব এইটো চাইডে আচল চান্দুবিৰ মজা আমি এইটো চাইডেহে পাম গাইজ এইটো হৈছে লাইফ জেকেট এইটো জেকেট আচলতে পিন্ধিব লাগে গাইজ পিন্ধিলে মানে কি ডুবিলেও একো টেনশ্যন ৱেলকাম টু মাই ইউটিউব চেনেল মই আছোঁ আজি মিৰ্জাৰ জামৰতল বুলি কয় এইখন ফিল্ড ইয়াতে আমি ক্ৰিকেট খেলিছিলোঁ ক্ৰিকেট মেটচ তো আজি আমি যাম চান্দুবি মোৰ লগত যাব আজি কেনেকুৱা আজি চান্দুবি যাব লাগিল মানে নতুন বাইক এখন লৈছে বাইকৰ পাৰ্টি আজি আমাক চান্দুবিত দিব তো গাইজ পানীৰ বটল লৈ ল'লোঁ এতিয়া চলাব মই উঠিম পিছফালে মানে গাইজ এটা বস্তু লক্ষ্য কৰিছোঁ এইটো লাইনত মানে ৰাস্তাৰ মাজত গৰু ছাগলীবিলাক খোজকাঢ়ি থাকে আৰু ৰাস্তাটো মানে বিৰাট জাম বেছিভাগ মানে এইফালে চলে ডাম্পাৰ এই দেখিছে আগৰ ফালে ডাম্পাৰ গোটেই ডাম্পাৰ দেখিছে ৰাস্তাত কেনেকুৱা এটা বেপাৰ চলি আছে এইবিলাক চব্জি পূৰা মানে বিক্ৰী কৰি আছে এইবিলাক মানে বহুত দাম কমত পায় আচলতে এইফালে গাঁৱৰ এৰিয়া না গাঁৱৰ এৰিয়া হ'লে এইবিলাক মানে পূৰা চব্জি বিক্ৰী কৰি আছে ৰাস্তাই মানে এইবিলাক বহুত কম দামতে পায় আপোনালোক আহিব পাৰে তেতিয়া তো গাইজ এনেকৈ আহি আমি আধা ৰাস্তা পাৰ কৰিলোঁ এতিয়া আগত অকণমান আমি ৰৈ দিম চাম আমি পৰিৱেশটো চাম গাইজ বহু দূৰ আহিলোঁ প্ৰায় 10 কিলোমিটাৰ আহিলোঁ মিৰ্জাৰ পৰা 10 কিলোমিটাৰ আহিলোঁ অকণমান ৰৈছোঁ মানে যিটো পৰিৱেশ আমি দেখিলোঁ পৰিৱেশটো দেখি অকণমান ৰৈছোঁ দেখিছে চাৰিওফালে কেৱল পথাৰ এইফালে পথাৰ দেখিছে এইফালে এইফালে গাড়ী এইবিলাক যাই আছে এইবিলাক টুৰিষ্টও যায় কিছুমান চান্দুবিত তো বহুত সোনকালে আমি গৈ পাম আৰু বেছি টাইম নালাগে এতিয়া নতুন বাইক যিহেতু ইয়াৰ এবাৰ মই চলাম এতিয়া বাইকখন মই চলালোঁ এই পিছফালে বহি আছে এটা মানে সুন্দৰ ভিউ এতিয়া দেখাম আপোনালোকক ফাইনেলি আমি আহি পালোঁ চান্দুবি এখন পোষ্টাৰ দেখিছে আৰু 2 কিলোমিটাৰ আছে এতিয়া ই চলাব এতিয়া মই উঠি যাম তো গাইজ দেখিছে বাইকৰ আগৰ ফালেতো পানীৰ বটল লৈ লৈছোঁ আৰু চাই থাকক আমি হাবিৰ মাজে মাজে কেনেকৈ গৈ আছোঁ একদম ডাইৰেক্ট চান্দুবি দেখাই আছোঁ এতিয়া তো গাইজ ফাইনেলি আমি পাই গ'লোঁ চান্দুবি বাইক চাইক আমি পূৰা এইখন পাৰ্কিং কৰি দিলোঁ ইয়াতে এতিয়া আমি আহি পালোঁ এইফালে নৌকা সমিতি এইফালে আছে ইয়াতে মানে নৌকা সমিতিৰ পৰা নাও লৈ পেলাই ইয়াত নাও উঠিব পাৰি উঠি পেলাই গোটেই মানে ঘূৰিব পাৰি আৰু আমি ওপৰত উঠিলোঁ এতিয়া ই অকণমান চাই আছে এইফালে পৰিৱেশ তো দেখাই আছোঁ ময়ো পৰিৱেশ দেখাই আছোঁ আজি বহুত দিনৰ মূৰত আহিলোঁ এইটো আচলতে জানুৱাৰীৰ 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ এই 4 দিন এটা ধুনীয়া মেলা হয় কেতিয়াবা 5 তাৰিখলৈ আছে নে 4 তাৰিখ 5 তাৰিখলৈ 1 তাৰিখৰ পৰা 5 তাৰিখলৈ জানুৱাৰীত ধুনীয়া মেলা হয় এইবিলাক মেলাৰ জেগা হয় এইবিলাক আৰু এটা বস্তু দেখাম সেইখন দেখিছেনে সেইটো জেগাতে যাব আহিছিলোঁ ঘৰৰ পৰা ভাবি তো আমি এইটো জেগাত যিখিনি পাৰোঁ দেখালোঁ গাইজ এইবিলাক বেছি ঠাই নাই ইয়াত দেখাব লগা তথাপি দেখালোঁ আমি যাম সেইটো পাৰত যাম ডাঙৰ এটা ফটো উঠিব নেকি তাতে সেইখিনি আগত আমি সেইফালে যাম এতিয়া গাইজ তো বলক আমি সেইফালে গৈ পেলাই দেখাই আছোঁ তো গাইজ আমি ইয়াৰ পৰা বিদায় ল'লোঁ এইখিনি ঠাই পূৰা দেখালোঁ এইখিনি ঠাই ভালে লাগিছে এইখন গাইজ এটা বস্তু এইখন চাওক এটা এম্বাচাডৰ লৈ পিকনিক খাব আহিছে ক'ৰ পৰা বা আহিছে নাজানো এম্বাচাডৰ এইবিলাক কিবা কিবি বিক্ৰী কৰি আছে ইয়াতে এতিয়া খাবি নেকি কিবা কিবি ইয়াতে কি পায় এইবিলাক কিবা কিবি পায় গাইজ ঠিক আছে বাৰু আমি আগত গৈ আছোঁ বাৰু এইখিনিলৈ বাই আজিলৈ বাই চান্দুবি আৰু আমি এটা বেলেগ প্লেচ দেখাম চান্দুবি তো গাইজ আমি গৈছিলোঁ সেইটো চাইডেই মানে এইখন বেনাৰখন দেখিছে বেনাৰখনত আমি সেইটো চাইডে গৈছিলোঁ কিন্তু আমি যাব লাগিব এইটো চাইডে আচল চান্দুবিৰ মজা আমি এইটো চাইডেহে পাম গাইজ তো আমি এইটো চাইডে গৈ আছোঁ এতিয়া আপোনালোকে চিন ৰাখিব দেই এইফালৰ পৰা আহিলে ৰাইট চাইড নহয় চিধা যাব লাগিব তো গাইজ আমি আহি একদম মেইন প্লেচটো পাই গ'লোঁ চান্দুবি যেতিয়া দেখাই আছোঁ আপোনালোক চাই থাকক শেষলৈ তো গাইজ আমি যাম বুলি ভাবিছিলোঁ এইখন ৰিজৰ্টত কিন্তু আমি কেঞ্চেল কৰিলোঁ ট্ৰিপটো এতিয়া আমি টিকটটো কাটিম কিন্তু টিকট কাটি আমি কিবা এটা বেলেগ বস্তুহে চাব যাম বেলেগ বস্তুটো আছে এই আগৰ ফালে এইফালে যাম আমি কৈ আছোঁ ক'ত যাম তো টিকটটো কাটি লওঁ তো গাইজ টিকট কাটি ল'লোঁ এতিয়া আমি যাবি নেকি হা একেলগে তো আমি দুজনে যাম এতিয়া দেখাই আছোঁ কোনখন এইটো হৈছে লাইফ জেকেট এইটো জেকেট আচলতে পিন্ধিব লাগে গাইজ পিন্ধিলে মানে কি ডুবিলেও একো টেনশ্যন বাকী কেনেকুৱা লাগিছে একদম মানে আল্টিমেট আৰু সেইফালে দেখিছে পাহাৰ এইবিলাক চাৰিওফালে পাহাৰ গাইজ তো কেনেকুৱা লাগিছে জনাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক গাইজ ইমান গৰম লাগিছে মানে একদম মানে বুটাম চুটাম খুলি লওঁ নহ'লে মানে অৱস্থা নাই মানে এই গৰমত কেনেকৈ পিন্ধি আছে এইটো
সেইটো বস্তু সি কেনেকৈ পিন্ধি আছে সিহে জানে। গাইজ দেখাই আছোঁ, আগৰ ফালে দেখাই আছোঁ। অকণমান পিছতে আমি সেই বিশাল জন্তু এটা দেখিবলৈ পাব। বাঘো হ'ব পাৰে, ভালুকো হ'ব পাৰে, যিকোনো জন্তু হ'ব পাৰে, কিন্তু বিশাল আপোনালোকে দেখিলে গম পাব। কিন্তু এনেকুৱা নাই গাইজ, অকণমান আগতেই আছে, দেখিবলৈ পাব। গাইজ অকণমান লাহে লাহে কথা পাতি আছোঁ, মানে কি আগত যিবিলাক বিশাল যিটো দল দেখাই আছোঁ। তো গাইজ চাই লওক, দেখিছে কিমান বিশাল দল এটা, হাতীৰ দল। আমি মানে গাইজ আগত যাব নোৱাৰোঁ, আমি আগত গ'লে মানে কি আমাক খেদি আহিব। তো দাদা আগততো যাব নোৱাৰি চাগে, আগত গাইজ যাব নোৱাৰে, অকণমান আগত যাওঁ নেকি? তো গাইজ এতিয়া মানে এনেকুৱা হৈছে, আগত আছে হাতীৰ দলটো, সেইটো দলটো চাই লওক, তাত দেখিছেনে গাইজ, সেইটো কিমান বিশাল হাতী এইটো। তো এনেকৈ লাইভ আপুনি কাজিৰঙাত গ'লেহে চাব পাৰি। তো আমি আহিছোঁ চান্দুবিত এইটো দৃশ্য চাব পাৰিছোঁ, মানে আমাৰ কাৰণে বহুত ফাৰ্ষ্ট টাইম এনেকৈ দেখিছোঁ। কিন্তু প্ৰায় 100-150 হাতী তাত। আৰে বৈঠা আমাৰো ৰে ও বাইচান ভাইয়া ৰে, আৰে ঝৰিয়া বৈঠা মাৰিয়া যায় ৰে। দেখিছে কেনেকুৱা সুন্দৰ, মানে কেনেকুৱা সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে। এইটো মানে হৈছে চান্দুবি লেক বুলি কয়। যিবিলাকে মোৰ ভিডিঅ'টো কাটি স্কিপ কৰিছে যে সেইসকলক কৈছোঁ। দেখিছে আগৰ ফালে এইটো কেম্প আছে, আৰু এইফালে দেখাই দিয়ে অকণমান, সেইফালে হাতীৰ দল এটা আছিল, মই অকণমান আগতে দেখালোঁ, হাতীৰ দলটো দেখিবলৈ পাব। তো আজি ফাৰ্ষ্ট টাইম এনেকৈ আহিলোঁ। নাৱতটো আমি উঠি থাকোঁ বাৰু, কথা নাই, কিন্তু আজি ফাৰ্ষ্ট টাইম চান্দুবিৰ নাৱত, এইটো কালাৰিং নাওটো অলপ দেখাই দিয়ে, কালাৰিং নাও সেইফালে দাদা। গাইজ আমি ফাইনেলি পাৰ আহি পালোঁ, সেইটো কেম্প পাৰ আহি পালোঁ। তো কেনেকুৱা অনুভৱ, কেনেকুৱা আজি ফাৰ্ষ্ট টাইম এনেকৈ নাৱত উঠিছোঁ। দাদাই ধুনীয়া চলাইছে, একো পৰিচানি একো হোৱা নাই। তো ভাল লাগিছে। এনেকৈ আমি এতিয়া নাৱৰ পৰা নুমিম। তো গাইজ নাৱৰ পৰা নুমিলোঁ। এই লাইফ জেকেট এটা ঠিক আছে। কেনেকুৱা বাকী এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিল? একদম গুলি আৰু